তো গাইছ আপোনালোকে গম পাইছে মই আজি মানে কি ভিডিঅ' দিম মানে আমাৰ মানে ঘৰৰ ওচৰত মানে প্ৰায় 2 কিলো 3 কিলোমিটাৰমান হ'ব দূৰত মানে চেণ্টাৰ আছে মেডিকেল চেণ্টাৰ তাৰপিছত মানে আমি আহি পেলাই মানে তাত অলপ মানে গৈ পেলাই চাম মানে যে কেনেকুৱা কি হয় মানে গাইছ আপোনালোকে মানে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া মানে অলপ মানে মজা পাব তো আজি মানে একোটা দেখুৱাম বুলি ভাবি আছোঁ তো মোৰ লগত আৰু দাদু আছে আৰু মই আহিছোঁ এইটো দাদু হয় দাদু কি ক'বা তুমি ক'ত যাবা আজি আমি হাইট যাম লাহেঘাটত পিছত তাত কি কৰিম আমি চাব যাম এতিয়া তো তাকে চাব গৈ আছোঁ আমি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া মজাটো পাব আৰু যিমান পাৰিম ইমানে দেখুৱাবলৈ চেষ্টা কৰিম আজি মানে ব্লগ মানে এইটোকে দিম বুলি ভাবি আছোঁ মানে আৰু নেক্সট ভিডিঅ'লৈকে আপোনালোকে অপেক্ষা কৰিব ভিডিঅ'টো শেষলৈকে চাব তেতিয়া ভাল লাগিব